যোৱা 22 তাৰিখত আমাৰ এই মাজবাটত যি ঘটনা হৈ গ'ল, যি ব্যক্তিসকলে যে বেয়া কাম কৰিলে, এজনী মাইনৰ এজৰ ছোৱালীজনীক ৰেপ কৰিলে, আৰু ইয়াৰ বিৰুদ্ধে আমি গৰিহণা দিছোঁ যে যিসকলে তেনেকুৱা বেয়া কাম কৰিলে তেওঁলোকক আইনগতভাৱে পানিছমেণ্ট দিয়াটো আমি সদায় বিচাৰোঁ। তেওঁলোকক মানে আইনৰ পৰা কোনো পধ্যে যাতে হাত খাৰি যাব নোৱাৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ যে তেওঁলোকক আইনগতভাৱে পানিছমেণ্ট দিব লাগে। সদায় ছোৱালীজনীক ৰেপ কৰিছিলে, তেওঁলোকে একচুৱেলি কিন্তু বহুত বেয়া ল'ৰা। আমি মাজবাট অঞ্চলত গম পালোঁ যে তেওঁলোকে বহুত ধৰণৰ কাৰ্যত লিপ্ত থাকে আৰু এনেকুৱা বহুত দুষ্ট মানে বহুত বেয়া বেয়া কাম কৰিছে। আজি এই 5জনৰ কাৰণে আমাৰ গোটাই মুছলিম সমাজখন বেয়া নহয়, আৰু 5জনে বেয়া, তেওঁলোকক উচিত শাস্তি প্ৰদান কৰিব লাগে। যোৱা 22 তাৰিখত আমাৰ এই মাজবাটত যি ঘটনা হৈ গ'ল, যি ব্যক্তিসকলে যে বেয়া কাম কৰিলে, এজনী মাইনৰ এজৰ ছোৱালীজনীক ৰেপ কৰিলে, আৰু ইয়াৰ বিৰুদ্ধে আমি গৰিহণা দিছোঁ যে যিসকলে তেনেকুৱা বেয়া কাম কৰিলে তেওঁলোকক আইনগতভাৱে পানিছমেণ্ট দিয়াটো আমি সদায় বিচাৰোঁ। তেওঁলোকক মানে আইনৰ পৰা কোনো পধ্যে যাতে হাত খাৰি যাব নোৱাৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ যে তেওঁলোকক আইনগতভাৱে পানিছমেণ্ট দিব লাগে। যিসকল কালপ্ৰিটে ইয়াত ইনভলভ আছে তেওঁলোকক পানিছমেণ্ট দিয়াটো আমি সদায় বিচাৰোঁ। লগতে যিসকল ৰেপিষ্ট কালপ্ৰিট তেওঁলোকক নামত তেওঁলোকৰ যিটো ঘৰ জ্বলালে, এইটো আমি গৰিহণা দিছোঁ। কাৰণ আমাৰ সমাজত হিংসা যিটো কাৰ্যকলাপ এইটো আমি কোনোদিনা লাই নিদিওঁ। আৰু যিহেতু এই ল'ৰাকেইটা যি বেয়া কাম কৰিছে তাৰ কাৰণে আইনগতভাৱে পানিছমেণ্ট দিব লাগে, কিন্তু ফেমিলি বা সমাজে ইয়াৰ এইটো পাব নালাগে, হেৰেছমেণ্টটো পাব নালাগে। আজি যিহেতু আমি সন্দেহ কৰিছোঁ এই কামত থাৰ্ড পাৰ্টিয়ে কৰিছে, কাৰণ আমি ভদ্ৰ সমাজে ভদ্ৰ যিটো দল সংগঠনে যিহেতু আমি বিচাৰিছিল কালপ্ৰিটক আইনগতভাৱে পানিছমেণ্ট দিব লাগে। এইটোৱে আলম লৈ পেলাই দুষ্কৃতিকাৰীবিলাকে যিসকলে থাৰ্ড পাৰ্টি আমাৰ সমাজত যি একতা ভাতৃত্ববোধ সেইটো বিনষ্ট কৰিবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰিছে। আৰু ইয়াৰ কাৰণে মই ভাবোঁ তেওঁলোকক আমি চিনাক্ত কৰিব লাগিব, তেওঁলোকে তেনেকুৱা কাম কৰাৰ পৰা বিৰত থাকিব লাগিব, আৰু তেনেকুৱা বেয়া কামৰ কাৰণে আমি গৰিহণা দিছোঁ। আৰু ভৱিষ্যত আমাৰ সমাজত যাতে তেনেকুৱা নহয়, কাৰণ তেনেকুৱা বেয়া কাম কৰা মানুহ থাকে, আৰু বেয়া মানুহ বেয়া বুলিহে সমাজে চিনাক্ত কৰিব লাগে। আৰু ইয়াৰ কাৰণে এজ এ হোল আমি কমিউনেল ভাৱ লৈ পেলাই কোনেও যাতে নিবিচাৰে, কাৰণ আমাৰ সমাজত আমি মুছলিম হওক, হিন্দু হওক, খ্ৰীষ্টান হওক, আমি একেলগে আছোঁ আৰু একেলগে জীয়াই থাকিব লাগিব। আৰু এইবিলাক ঘটনাটো আমাৰ সমাজত হৈ থকা এটা ঘটনা। ইয়াত আমি সকলোৱে ইয়াৰ সুবিচাৰটো আমি বিচাৰিব লাগিব। এইটো আমি কোনো এটা জাতিগত লৈ পেলাই, কোনো এটা সম্প্ৰদায়িক কিবা এটা সাম্প্ৰদায়িক চিন্তাধাৰা লৈ পেলাই যাতে কোনেও নকৰে, এইটো মই আহ্বান কৰিছোঁ। আৰু মই মাজবাটবাসী ৰাইজক মই আহ্বান কৰিছোঁ যাতে সদায় আমি শান্তিক অটুট ৰাখিব লাগিব। ইয়াৰ পৰা আমাৰ মাজত কোনো ভুল বুজাবুজি যাতে হ'ব নালাগে, কাৰণ কালপ্ৰিট বা বেয়া মানুহ বেয়াই, আৰু বেয়াক আমি সদায় সমাজে চিনাক্ত কৰিব লাগিব, আৰু তেওঁলোকৰ পৰা আমি দূৰত থাকিব লাগিব। তেওঁলোকক সদায় আমি বিচাৰোঁ আইনগতভাৱে যাতে সদায় পানিছমেণ্ট দিয়ে, আৰু আইনৰ ঊৰ্ধত যিহেতু সকলোৱে নহয়, এই গতিকে কালপ্ৰিট মানুহবিলাকক পানিছমেণ্ট দি পেলাই আমাৰ সমাজক যাতে ৰক্ষা কৰিব লাগে, মই সেইটোকে মানে আহ্বান কৰিছোঁ। তো 22 তাৰিখে যি এটা ঘটনা হৈছিলে, মানে 5জন গেংষ্টাৰ, মানে গেং বুলি ক'ব লাগিব, 5জনে যি ৰেপ কৰিছিলে ছোৱালীজনীক, আমাৰ নেপালী সম্প্ৰদায়ৰ ছোৱালীজনীক ৰেপ কৰিছিলে, তেওঁলোকে একচুৱেলি কিন্তু বহুত বেয়া ল'ৰা। আমি মাজবাট অঞ্চলত গম পালোঁ যে তেওঁলোকে বহুত ধৰণৰ কাৰ্যত লিপ্ত থাকে, আৰু এনেকুৱা বহুত দুষ্ট মানে বহুত বেয়া বেয়া কাম কৰিছে। আজি এই 5জনৰ কাৰণে আমাৰ গোটাই মুছলিম সমাজখন বেয়া নহয়, আৰু 5জনে বেয়া, তেওঁলোকক উচিত শাস্তি প্ৰদান কৰিব লাগে। আৰু যিহেতু আজি যি দুষ্কৃতিকাৰীয়ে আজি এই 5জনৰ ঘৰ জ্বলাই দিছে, তো আমি সেইটোতে আমি গৰিহণা দিছোঁ। আমি ইপিপলৰ তৰফৰ পৰা আমি
ঘৰ জ্বলাইছে তো এইটো মানে আমি ইপিপলৰ তৰফৰ পৰা আমি গৰিহণা দিছোঁ লগতে দৃষ্টিমূলক তেওঁলোকে শাস্তি পাব লাগে আৰু বৰঞ্চ এই 5জন বিয়া ল'ৰাৰ কাৰণে আমাৰ গোটেই সমাজখনত বা আমি ইয়াতে হিন্দু মুছলমান যি আমি একেলগতে বসবাস কৰিছোঁ তেওঁ 5জন ল'ৰাৰ কাৰণে আমি গোটেই সমাজখনক যে কোনো বিয়া পৰিস্থিতি নহয় আৰু এইখিনি তেওঁলোকে আমাক শাস্তি পাক আমি এইটো ইপিপলৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ তেওঁলোক শাস্তি পাক আৰু বৰঞ্চ যিকেইটা ঘৰ বাৰী জ্বলাইছে তো দুজনৰ ঘৰ বাৰী জ্বলোৱা হৈছে এইকেইটাক আমি ঘৰ বাৰী জ্বলোৱাটো আইন হাতত উঠাই লোৱাৰ বাবে আমি তেওঁলোকক গৰিহণা দিছোঁ আৰু যেহেতু আমি হিন্দু মুছলমান ভাইকে একলগত আমি বসবাস কৰিছোঁ আমাৰ যোনটো এনাৰ্জি আমাৰ যোনটো মিলাপ্ৰীতি এইটো কোনো পধ্যেই বিনষ্ট হ'ব নালাগে আমাৰ যি দুষ্কৃতিকাৰীয়ে যি ঘটনা ঘটাইছে আজি এই এটা স্কুলীয়া যোৱা ছোৱালীজনীক যেনেকুৱা ধৰণৰ 5জনে 5টা পাখণ্ডয়ে যেনেকৈ ৰেপ কৰিছে তো সেইটোক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ তেওঁলোকে দৃষ্টিমূলক শাস্তি পাক আৰু যেহেতু আমাৰ এই 5জন দুষ্কৃতিৰ কাৰণে আমাৰ মাজত যে কোনো জাতি জনগোষ্ঠীৰ মাজত যে কোনো ধৰণৰ মানে বিয়া কাম আৰু নহওক আৰু বৰঞ্চ এনেকুৱা ধৰণৰ যে কাম আৰু পুনৰাই মাজত হ'ব নোৱাৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ আমি পুলিচ প্ৰশাসনকো আমি জনাওঁ যে যি ঘটনা হৈছে এইটো উপযুক্ত তদন্ত হৈ পেলাই তেওঁলোকে দৃষ্টিমূলক শাস্তি দিব লাগে আৰু যিকেইটা দুষ্কৃতিকাৰী আজি আমাৰ চৰকাৰক বদনাম কৰিবৰ কাৰণে যিকেইটা দুষ্কৃতিকাৰীয়ে যে আইন হাতত উঠাই লৈছে তেওঁলোকৰ উপযুক্ত তদন্ত হ'ব লাগে তো সেইখিনি কৈ পেলাই মোৰ বক্তব্য সামৰিলোঁ गोजोनथाव खौरां नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों अदालगुरि जिल्लानि सिङाव थानाय डिमाकुसि नोगोराव नोंथांमोननि थाखाय अर्डाब दा बड' किटचेन मुंनि गंसे गोदान हटेला गोजोनथाव खौरां लानानै फैदों नोंथांमोना बे अर्डाब दा बड' किटचेन हटेलाव साहा कफि आइसक्रिम फास्ट फुड आखाइजों बानायनाय ग्रीन टी न'आव बानायनाय आसार गाइखेरनि एन्थाब आरो ओंखामजों जेरै अमा दाउ बोरमा साम' खुसिया अमा गोरान नाफाम बायदिसिना बर'नि ओंख्रिखौ बे अर्डाब दा बड' किटचेन हटेलाव जानो हागोन अर्डाब दा बड' किटचेन हटेला डिमाकुसि सेन्ट्रेल बेंकनि खोलाहा बरुवा रेडिअ मबाइल गलाजों नांजाबनाय सोरबाफोर अर्डाब दा बड' किटचेन हटेलाव बायदिसिना जामुं आदार जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 8135967290 जामबुं नाम्बाराव कल खालामनानै बुकिं खालामहरनो हागोन गोजोनथाव खौरां अर्डाब दा बड' किटचेन हटेलाव गोबां न'आव बानायनाय मोजां जाग्रा आदारखौ मोननो हागोन